खरीदा था लगभग 20-25 हज़ार रुपये, लेकिन ये चाइनीज प्रोडक्ट है। ये देखिए आप लोग, पूरा ठीक ठाक चल रहा है। ये देखिए आप लोग, पूरा ठीक ठाक चल रहा है। लेकिन जब देश का बात आए तो Kamu LCD dulu ya. Headlock. Haturi deh. Headlock. Mobile deh. Headlock. Itu tuh mau nih bangin. Aduh itu. चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো দেৱাংশ ক্ৰিয়েটিভিটি মজিয়ালৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জীৱনত বৰ্তমান কি চলি আছে? ভুল প্ৰশ্ন মই গম পাইছো, ভুল প্ৰশ্ন এইবিলাক কিন্তু চলি আছে। বয়কট চাইনা মানে মেইন কথাটো হৈছে বয়কট চাইনা। আমি চাইনিজ বস্তুবিলাক ভাঙি দিব লাগিব, এৰি দিব লাগিব। কিছুমান মানুহ এই বয়কট চাইনাৰ নামত ইমানেই পগলা হৈ গৈছে, ইমানেই উত্ৰাৱল হৈ গৈছে যে নিজৰ ঘৰত থকা নিজেই কষ্ট কৰি ঘটা পইচাৰে কিনা নিজৰ টিভি মোবাইল চব ভাঙি শেষ কৰি পেলাইছে। বাৰু কওকচোন, আপোনালোকে নিজে মোবাইল ফোন বা টিভি চিভি ভঙাৰ কাৰণে চাইনাই কি তাত কান্দিব? আৰে ভাই, নিজৰ পইচাৰে কিনা টিভি মোবাইল বা যিয়ে নিকিনক, চাইনাৰে হওক বা য'ৰে নহওক, নিজেই কিনা বস্তুকেইটা যদি আপোনালোকে ভাঙি পেলায় তেতিয়াহ'লে আপোনালোকে কি পাব? এফালে মোবাইল টিভি ভাঙি শেষ কৰিছে। বাৰু মই এইখিনি দেখিব বাৰু কমল, কোৱাচোন বাৰু এইবাৰ IPL কোনে স্পন্সৰ কৰিব? Vivo. আচ্ছা, স্মাৰ্ট বয়, তুমি সেইটো কাৰণে এটা টেঙা মৰ্টন জিকিছা। বাৰু কোৱাচোন বাৰু, ভিভ'টো ক'ৰ কোম্পানী? China. গুড। নেক্সট কুৱেশ্যনটো হৈছে, বাৰু কোৱাচোন ফ্লিপকাৰ্টত 90 ছেকেণ্ডৰ ভিতৰত এতিয়া কোনটো মোবাইল আউট অফ ষ্টক হৈ গ'ল? Redmi Note 9 Pro. গুড, স্মাৰ্ট বয়। বাৰু কোৱাচোন বাৰু ৰেডমিটো ক'ৰ কোম্পানী? China. এইটো কাৰণে তুমি জিকিছা এটা কুকিজ। তাৰ পাছৰ কোম্পানী মানে এটা কুৱেশ্যন হৈছে যে এইবাৰ কোনটো ফ্লেগশ্বিপ ফোন অতি কম সময়ৰ ভিতৰত আউট অফ ষ্টক হৈ গ'ল? OnePlus 8. OnePlus ক'ৰ কোম্পানী? China. এইটো কুৱেশ্যনৰ কাৰণে তুমি জিকিছা এখন তামোল। সেইজন বিখ্যাত গান সৃষ্টিকাৰী ব্যক্তি যিজনে 2020 চনৰ আটাইতকৈ মষ্ট পপুলাৰ গান, যিটো গান অকল মানুহেই নহয় গৰু ছাগলী কুকুৰ মেকুৰী চবেই শুনিছে, সেই গীতটো আমাক উপহাৰ কৰিছিল। গানটো আপোনালোকে নিজে চাই লওক। এই বিখ্যাত ব্যক্তিজনে ফুল চিৰিয়াছনেছত এবাৰ এটা ডাইলগ আমাৰ কাৰণে দিছে, এটা ডাঙৰ এটা প্ৰস্তাৱ দিছে। প্ৰস্তাৱটো আপোনালোকে এবাৰ শুনি চাওকচোন। मेरी सूचना ये है कि जो चाइनीज होटल्स है, चाइनीज रेस्टोरेंट है, ऐसे रेस्टोरेंट पर पाबंदी लगानी चाहिए। আৰে ভাই, আমাৰ ইয়াৰ চাইনিজ ফাষ্ট ফুডৰ দোকানবিলাকৰ আপোনালোকে নামবিলাক চাবচোন। শৰ্মা চাইনিজ ফুড, কলিতা চাইনিজ ফুড, এইটো কোনো কমিউনেল এংগলত নল'ব দেই। এইবিলাক যিবিলাক দোকান আছে, এইবিলাক যিবিলাক চাইনিজ ফুডৰ দোকান আছে, এইবিলাক প্ৰত্যেকখন দোকান আমাৰ লোকেল ইয়াৰ মানুহে বিলং কৰে। আমাৰ মানে যিবিলাক অ'নাৰ থাকে তেওঁলোক আমাৰ লোকেল মানুহ। আৰু ইয়াত থকা ৰান্ধনি বা যিবিলাক ৰান্ধনি ৰাখে বা যিবিলাক ফুড ইউজ কৰে, যিবিলাক ৰ মেটেৰিয়েলছ তেওঁলোকে ইউজ কৰে, প্ৰত্যেকটো ৰ মেটেৰিয়েলছ আমাৰ ইয়াতে প্ৰডিউচ হয়। গতিকে এইবিলাক ৰেষ্টুৰেণ্ট বন্ধ কৰিলে কাৰ লোকচান হ'ব? আপোনালোকে ভাবি চাওক, চাইনাৰ পৰা মানুহে আমাৰ ইয়াত কিবা ফাষ্ট ফুড বনাই আছে নেকি? most interestingly, ইণ্ডিয়াত যিমানবিলাক চাইনিজ ফুড চলি আছে, প্ৰত্যেকটো ফুড কিন্তু চাইনিজ অৰিজিনেট নহয়। ছাপ'জ মই আপোনালোকক ক'বলৈ গ'লে ম'ম' বা গোবি মঞ্চুৰিয়ান, এইবিলাক ৰেচিপি কিন্তু আমাৰ ইণ্ডিয়ান অৰিজিনেট হয়, এইবিলাক চাইনিজ ৰেচিপি নহয়। এইবিলাকৰ উপৰিও এতিয়া বৰ্তমান এনেকুৱা কিছুমান কণ্ট্ৰভাৰ্চিয়েল অপিনিয়ন দাঙি ধৰিছে এনেকুৱা ডাঙৰ ডাঙৰ মানুহ কিছুমানে, যাৰ ফলত বৰ্তমান কিছুমান মানুহে গৈ পেলাই আমাৰ চাইনিজ ৰেষ্টুৰেণ্টবিলাক ভঙাত ব্যস্ত হৈ পৰিছে। কি লাভ কওকচোন? কিছুমান নেতা, তথাকথিত নেতা ইমানেই ব্যাকুল হৈ পৰিছে ট্ৰেণ্ডত উঠি যাবৰ কাৰণে, তেওঁলোকে গৈ পেলাই এনেকুৱা ধৰণৰ ধ্বনি দিছে। যিবিলাক ৰিয়েকশ্যন দেখা পালে, যিবিলাক মানে তেওঁলোকৰ ধ্বনি দেখা পালে মোৰ এটাই ৰিয়েকশ্যন ওলাই সদায়,
मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार বাৰু ধেমালি বহুত কৰিলোঁ এতিয়া সকলোকে এটা অনুৰোধ জনাওঁ যে যিটো আমি বয়কট চাইনা দা এণ্ড গেম বুলি যিটো ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টোত আমি আপোনালোকক সকলোবিলাক কথা অতি কম সময়ৰ ভিতৰত কনচাইজলি আপোনালোকক সকলোবিলাক কথা জনাবলৈ যত্ন কৰিম মই আৰু কমলে ৰিচাৰ্চ কৰি এটা বস্তু গম পাইছোঁ যে আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই হয়তো কিছু ক্ষেত্ৰত ভালো পায় নতুন বস্তু নতুন কনচেপ্টেৰে আপোনালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰোঁ কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে এটা একদম ফ্ৰী হয় এনেই কৰিব পাৰে আৰু আমি গম পাইছোঁ এটা বস্তু যিহেতু কৰোণা বহুত গতি চলি আছে গতিকে এটা চেনিটাইজাৰ স্প্ৰে লৈ আহিছোঁ আৰু আমি ছাবস্ক্ৰাইব বটনৰ ওপৰত এয়া স্প্ৰে কৰি দিছোঁ ছাবস্ক্ৰাইব বটনটো পূৰা স্প্ৰে কৰি দিলোঁ দেই একদম টেনশ্যন নাই আপোনালোকৰ কৰোণা চৰোণা নহয় কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া টেনশ্যন নাই আৰু এতিয়া কৰি দিয়ক গোটেই মেটাৰটো গোটেই বিষয়বস্তুটো আমি দুটা কুৱেশ্যনত মাত্ৰ ছাম আপ কৰিব পাৰোঁ এক নম্বৰ কুৱেশ্যনটো হৈছে চাইনাই কি কৰে আমাৰ লগত চাইনাই কি কৰে আৰু দুই নম্বৰ কথাটো হৈছে আমি বয়কট চাইনাৰ নামত কি কৰা উচিত যদি আমি গ্লোবেল ট্ৰেড পেটাৰ্ণটো অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে দেখা পাম যে 2001 চনত চাইনাই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনত জইন কৰিছিলে যাৰ মুখ্য উদ্দেশ্য আছিলে আৰু তাত তেওঁলোকে কৈছিলে যে চাইনাই নিজৰ ইকনমিটো লিবাৰেলাইজ কৰিব ইকনমিক পলিচিবিলাক লিবাৰেলাইজ কৰিব কিন্তু এইটোক এটা ক্ষেত্ৰতে দেখা পোৱা গ'ল সেইটো হৈছে তেওঁলোকে বেচাৰ ক্ষেত্ৰত তেওঁলোক বেচাত খুব ভাল কিন্তু কিনাত ভাল নহয় তেওঁলোকে গোটেই বিশ্বক বেচিব কিন্তু নিজেই নিকিনে তেওঁলোকে পৰাপক্ষত বাহিৰৰ কোম্পানী প্ৰৱেশৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ যিবিলাক ট্ৰেড নিয়ম আছে বা যিবিলাক টেৰিফ আছে তেওঁলোকৰ এইবিলাক অতি ষ্ট্ৰংকৈ বনাইছে আৰু তাৰ বাবে আটাইতকৈ ডাঙৰ ৰেছপনচিবল হয় মই এতিয়াই কৈ ৰাখিছোঁ কথাটো চাইনিজ মানুহবিলাকক বেয়া বুলি নক'ব চাইনাৰ যোনখন চৰকাৰ চাইনাৰ যোনখন কমিউনিষ্ট পাৰ্টি আছে এই কমিউনিষ্ট পাৰ্টিটোৱে কিন্তু ইয়াৰ বাবে মুখ্যতঃ জগৰীয়া যিকোনো কমডিটি ছেকশ্যনত চাওক আপোনালোকে ছাপ'জ মই কৈ আছোঁ আপোনালোকক ইলেক্ট্ৰনিক্স দুই নম্বৰতে ধৰক ফাৰ্মাচিউটিকেলছ তাৰপাছত ধৰক আমি যিবিলাক আইৰণ ষ্টিল বা বিভিন্ন ক্ষেত্ৰত ৱৰ্ল্ড মেনুফেকচাৰিং যিমান ছেকশ্যন আছে প্ৰত্যেকটো ছেকশ্যনতে কিন্তু চাইনাই বিশ্বৰ 3/1 অকলে প্ৰডিউচ কৰি তুলিব পাৰে তেওঁলোকে তাৰপাছত চাওক বিশ্বত আমি যিবিলাক মষ্ট পপুলাৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰত মই কৈ আছোঁ যিবিলাক এপ্লিকেশ্যন মষ্টলি পপুলাৰ মই যোনটো ভিডিঅ' আপলোড কৰিছোঁ এইটো ইউটিউবত আপলোড কৰিছোঁ আমাৰ ইণ্ডিয়াত ইউটিউব আছে বা বিভিন্ন দেশত ইউটিউব আছে ফেচবুক আছে এইবিলাক কিন্তু চাইনাত নাই চাইনাত তাৰে ডুপ্লিকেট ভাৰ্চন প্ৰডিউচ কৰিছে চাইনা সদায় ডুপ্লিকেট বস্তু প্ৰডিউচ কৰাত নাম্বাৰ 1 ছাপ'জ মই কৈ আছোঁ ইউটিউবৰ তাতে ডুপ্লিকেট এটা ভাৰ্চন আছে সেইটোৰ নাম হৈছে ইউকো এমাজন আমি যোনটো শ্বপিং ছাইট ইউজ কৰোঁ তাৰ ডুপ্লিকেটটোৰ নাম হৈছে আলিবাবা গুগল যোনটো আমি সকলোৱে ইউজ কৰোঁ এজ এ চাৰ্চ ইঞ্জিন তাৰ ৰেপ্লিকা ভাৰ্চন আছে তাতে সেইটো হৈছে বাইডু ফেচবুকৰ ডুপ্লিকেট আছে তাৰ মানুহে ফেচবুকো ইউজ নকৰে সেইটোৰ নাম হৈছে ৱেবুক এনেকুৱা ধৰণৰ বিভিন্ন ডুপ্লিকেট এপ তেওঁলোকে প্ৰস্তুত কৰি লয় যাৰ যোনটো আমি একচুৱেলি ৰেপ্লিকা তাৰ কমপ্লিটলি কপি পেষ্ট এটা ভাৰ্চন ইউজ কৰে তেওঁলোকে কিন্তু তেওঁলোকে নিজৰ সদায় বস্তুবিলাকে ইউজ কৰে তেওঁলোকে বেলেগক প্ৰমোট কৰাৰ ক্ষেত্ৰত সদায় পিছ হুহুকি আহে এতিয়া আৰু এটা অন্য পইণ্ট আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ সেইটো হৈছে চাইনাই কৰা আটাইতকৈ এটা লেতেৰা গেম বুলি মই ক'ব বিচাৰিছোঁ সেইটো হৈছে ইকনমিকত এইটোক ডাম্পিং বুলি কোৱা হয় ডাম্পিঙৰ অৰ্থ হ'ল বেলেগ এখন দেশলৈ এনেকুৱা এটা মূল্যত এটা সামগ্ৰী ৰপ্তানি কৰে তেওঁলোকে যিটো মূল্যত সেইখন দেশৰ লোকেল মেনুফেকচাৰে সেম প্ৰাইচটোত সেইটো বস্তু প্ৰস্তুত কৰিব নোৱাৰে অৰ্থাৎ তেওঁলোকে ডাম্প কৰে নিজৰ দেশৰ পৰা ইমানেই কম মূল্যত বস্তু এটা পঠাই দিব পাৰে তেওঁলোকে বেলেগ এখন দেশলৈ যাৰ ফলত তাৰ লোকেল মেনুফেকচাৰ কোম্পানীবিলাক মৰি যাবলৈ বাধ্য হয় এতিয়া প্ৰশ্ন এটা উঠে কিয় কেনেকৈ তেওঁলোকে কেনেকৈ পাৰে বাকীবিলাকে যে নোৱাৰে চাইনিজ গভৰ্ণমেণ্টখনে এক্সাইজ ডিউটি বহুত কম পৰিমাণে চাৰ্জ কৰে বা এনেকুৱা কিছুমান প্ৰডাক্ট আছে যিবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ এক্সাইজ ডিউটি চাৰ্জেই নকৰে তেওঁলোকে বাহিৰলৈ যদি পঠায় বাহিৰলৈ যদি তেওঁলোকে ৰপ্তানি কৰে তেনে ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ চাৰ্জ নথকা বিভিন্ন ধৰণৰ কমডিটি ছেকশ্যন আছে যাৰ বাবে তেওঁলোকে ডাম্পিং কৰে ডাম্পিং কৰি পেলাই বেলেগ এখন কাণ্ট্ৰিক তেওঁলোকৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিবলগীয়া কৰি পেলাই নিৰ্ভৰশীলতা মানে তেওঁলোকে এনেকুৱাকৈ বঢ়াই দিয়ে এতিয়া ধৰক ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰতে মোবাইল ফোনেই হওক বা ফাৰ্মাচিউটিকেলছ প্ৰডাক্ট যিবিলাক ঔষধ আমি আনো মেক্সিমাম চাইনাৰ পৰা আহে যিবিলাক কমডিটি আপোনালোকে যোনটো ফোনত এতিয়া ভিডিঅ'টো চাই আছে হয়তো সেই ফোনটো চাইনিজ গতিকে আমি এনেকুৱা ধৰণে ডিপেণ্ডেণ্ট হৈ গৈছোঁ চাইনাৰ ওপৰত আমি ভাবিবই নোৱাৰোঁ যে চাইনাৰ বদলি কি থাকিব পাৰে চাইনিজ ফোন নচলালে আমি কি চলাম এনেকুৱা ধৰণৰ কুৱেশ্যন ওলায় গতিকে এই সকলোবিলাক কথা আমি আলোচনা কৰিম আৰু এনেকুৱা কিছুমান দিশ আছে যিবিলাক কথা মই আজি আপোনালোকৰ আগত সম্পূৰ্ণভাৱে বহলাই আলোচনা কৰা নাই তেনে কিছুমান দিশ মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যেনে ধৰক ইকনমিক ৰিলায়েবিলিটি যিবিলাক দুখীয়া দেশ আছে যেনে ধৰক শ্ৰীলংকা পাকিস্তান বা আফ্ৰিকাৰ কিছুমান সৰু দেশ এনেকুৱা ধৰণৰ দেশবিলাকৰ ইকনমিক কণ্ডিশ্যনটো তেওঁলোকে টানি লয় কাৰণ তেওঁলোক ইকনমিকেলি প'ৰ হয় এনেকুৱা কিছুমান লোন এমাউণ্ট তেওঁলোকক লোন হিচাপে দি দিয়ে যিবিলাক তেওঁলোকে পৰিশোধ কৰিব নোৱাৰে তাৰ পাছত সেইবিলাক দেশৰ বিভিন্ন ধৰণৰ শাসন যন্ত্ৰৰ পৰা আৰম্ভ কৰি তাৰ ডাঙৰ কিছুমান ছেকশ্যন যেনে ধৰক ইলেক্ট্ৰিচিটি বা তাৰে কিছুমান কষ্ট তেওঁলোকে লৈ লয় এনেকুৱা ধৰণৰ কিছুমান বেয়া কামত চাইনাই কৰি আহিছে আৰু তেওঁলোকে বৰ্তমান এইবিলাক কাম কৰি আছে যিবিলাক যদি আপোনালোকক এইবিলাকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে ক'ব মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিম তাৰপাছত ক'বলৈ ওলাম আজি আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এই দিশটো হৈছে কি বয়কট চাইনাৰ নামত আমি কি কৰা উচিত আমি কেনেদৰে চীনা
সামগ্ৰী বৰ্জন কৰিম আমি এদিনতে যদি চীনা সামগ্ৰী বৰ্জন কৰিব যাওঁ এনেদৰে টিভি চিভি ভাঙি মোবাইল চবাইল ভাঙি যিটো সম্পূৰ্ণৰূপে অসম্ভৱ সেইটো হ'ব নোৱাৰে আমি কৰিব নোৱাৰোঁ চাইনাৰ ওপৰত ৰিলায়েবিলিটি আমি এদিনত শেষ কৰিব নোৱাৰোঁ হ'লেও আমি কৰিব পৰা কেইটামান ষ্টেপ হৈছে প্ৰধানত এক নম্বৰতে ক'ব লাগিব যিবিলাক আমাৰ টেৰিফ ৰুল আছে গভৰ্ণমেণ্টৰ এই টেৰিফ ডিউটিবিলাক যদি আমি বঢ়াই দিওঁ তেতিয়াহ'লে কম্পেৰিটিভলি চাইনিজ গুডছবিলাক অলপ পৰিমাণে মানে খৰচী হৈ পৰিব বেছি কষ্টলি হৈ পৰিব যাৰ ফলত মানুহৰ এট্ৰেকশ্যন কাষ্টমাৰ এট্ৰেকশ্যনটো চাইনিজ গুডৰ প্ৰতি অকণমান পৰিমাণে হ'লেও কমি যাব 2 নম্বৰতে আমি যিমান পাৰোঁ চাইনিজ এটা ধৰক এপছৰ ক্ষেত্ৰতে কৈছোঁ প্ৰত্যেকটো চাইনিজ এপৰ যিবিলাক অল্টাৰনেটিভ বিভিন্ন ধৰণৰ এপ আছে নন চাইনিজ এপ আছে আমি সেইবিলাক ইউজ কৰিব পাৰোঁ তাৰ পাছত যদি আমি ক'বলৈ যাওঁ যেনে ধৰক মোবাইল ফোনৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ আমাৰ ইণ্ডিয়ান ব্ৰেণ্ড আছে বা বাহিৰা ব্ৰেণ্ডো আছে যেনে ধৰক আইফোন চেমচাং আমাৰ ইণ্ডিয়াৰ লাভা ইনটেক্স এইবিলাক বিভিন্ন ধৰণৰ কোম্পানী আছে সেইবিলাক কোম্পানী আমি স্মাৰ্টফোন ইউজ কৰিব পাৰোঁ বা আমি নিজৰ ইউটিলিটিটো সেইটো বিভিন্ন পৰিমাণে কমাব লাগিব অলপমান আমি কিছুমান ক্ষেত্ৰত এৰা ধৰা কৰিব লাগিব যাৰ বাবে আমি এইবিলাক ব্ৰেণ্ডো চুজ কৰিব পাৰোঁ এতিয়া এপলৰ স্মাৰ্টফোনটা আমি কিনিব নোৱাৰোঁ কাৰণ ইয়াৰ দামটো বহুত বেছি হয় কিন্তু আমি চেমচাঙৰ তাতো প্ৰয়োগ কৰিব পাৰোঁ এতিয়া বহুতে হয়তো কুৱেশ্যন কৰিব যে চেমচাঙৰ ফোনটোতো মেড ইন চাইনা হয় এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথাটো হৈছে যে আমাৰ টাৰ্গেট হ'ব লাগে চাইনিজ বেছড কোম্পানী নট মেক ইন চাইনা বা মেড ইন চাইনা মেড ইন চাইনাৰ ওপৰত ফ'কাছ কৰিলে বহুত বস্তু বনায় চাইনাত কিন্তু যিবিলাক চাইনিজ বেছড কোম্পানী আছে এইবিলাক কোম্পানী যদি আমি ইনভেষ্ট কৰোঁ বা এইবিলাক কোম্পানীৰ বস্তু যদি আমি কিনো তেতিয়াহ'লে ডাইৰেক্টলি পইচাটো চাইনালৈ যায় মেক ইন চাইনা বা মেড ইন চাইনা যদি প্ৰডাক্ট আমি ক্ৰয় কৰোঁ তেতিয়াহ'লে কিন্তু ডাইৰেক্টলি হোল এমাউণ্টটো চাইনালৈ গুচি নাযায় কিছু পৰিমাণেহে যায় তাকৰ সেইজন বিখ্যাত বিজ্ঞানিক যাৰ নামত বহুসমূহ পেটেণ্ট ৰেজিষ্টাৰ্ড আছে তেখেতে আমাক কৈছিলে যে আমি লাহে লাহে চাইনিজ সামগ্ৰী বৰ্জন কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব অকল আমিয়ে নহয় এই প্ৰক্ৰিয়াটো অকল ভাৰতবৰ্ষতে যে হৈছে আপোনালোকে এইটো নাভাবিব বিভিন্ন দেশ যেনে ধৰক অষ্ট্ৰেলিয়া আমেৰিকাই তেওঁলোকৰ এগেইনষ্টত যিবিলাক ট্ৰেড ৱাৰ এনাউন্স কৰিছে সেইবিলাকেই হওক অলৰেডি বহু আগৰ পৰাই বিভিন্ন ধৰণৰ দেশসমূহত এইবিলাক ডেভেলপ নেশ্যনত এইবিলাক চলি আহিছে আমি অলপ শেহতীয়াভাৱেহে আমি এই বস্তুটো ৰিয়েলাইজ কৰিছোঁ গতিকে আমিও এনেধৰণে আমি লাহে লাহে কিছু পৰিমাণে একেদিনে সব ধ্বংস কৰি পেলাব নোৱাৰে একেদিনে সব নাইকিয়া কৰি পেলাব নোৱাৰে আমি গ্ৰেজুৱেলি এইবিলাক প্ৰডাক্টৰ ইউটিলাইজেশ্যন আমাৰ ডেইলি লাইফত কমাব লাগিব যেনেভাৱে আমি বয়কট চাইনা যিটো মুভমেণ্ট আছে আমি বয়কট চাইনা মানে একেবাৰে এৰি দিব নোৱাৰোঁ আমি কৰিব লাগিব ৰিপ্লেচ কৰিব লাগিব চাইনা ডাইৰেক্টলি বেন কৰি দিব নোৱাৰোঁ আমি এইটো কোনেও কৰিব নোৱাৰে এখন যদি যুদ্ধও হয় দুখন ৰাষ্ট্ৰৰ মাজত যদি যুদ্ধ হৈ থাকে তেতিয়াও দুখন ৰাষ্ট্ৰৰ মাজত বৈদেশিক যিবিলাক ট্ৰেড থাকে এইবিলাক বন্ধ কৰিব নোৱাৰে এইবিলাক কথা আপোনালোকে এবাৰ চালি জাৰি চাব গতিকে ভিডিঅ'টোত আজি ইমানখিনি কথা জনালোঁ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে বা মোৰ মতামতখিনিৰ লগত যদি আপোনালোকৰ মতটো একমত তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম